নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ বাবে আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টো জুবিনদাৰ ওপৰতে বনাম বুলি ভাবিলোঁ। বহুদিন যিহেতু তেওঁৰ ওপৰত ভিডিঅ' বনোৱা হোৱা নাই, গতিকে আজি জুবিনদাৰ ওপৰতে ভিডিঅ'টো বনাম। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া অন্ততঃ আগবাঢ়ি যাব পাৰিম। আপোনালোকে ভিডিঅ' চাই নে নাচায় মই নাজানো, আৰু চাই যদিও আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব, তেতিয়া ভিডিঅ' বনাবলৈ সাহস পাওঁ, নহ'লে মনটো ভাঙি যায় একচুৱেলি। এতিয়া কথাটো হ'ল, জুবিন দাই অসমীয়া সংগীত জগতত 30 বছৰতকৈ বেছি কাম কৰিলে। তো গতিকে তেখেতে সেই হিচাপে যিখিনি সন্মান পাব লাগিছিল, আমাৰ ভাৰত চৰকাৰৰ পৰাই হওক বা অসম চৰকাৰৰ পৰাই হওক, সিমানখিনি সন্মান কিন্তু তেওঁ পোৱা নাই। এতিয়া মোৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গে ভাৰত চৰকাৰৰ পৰা উপযুক্ত সন্মান পাবলৈ আৰু কি কৰিব লাগিব? 30 বছৰ কাম কৰিলে, 30,000তকৈ বেছি গান গালে, মানুহক সহায় কৰিলে, আৰু কি কৰিব লাগিব? আপোনালোকে মোক এই প্ৰশ্নটোৰ উত্তৰ জনালে মই ভাল পাম। কাৰণ আমাৰ অৰিজিত সিঙে পালে। অৰিজিত সিঙেতো জুবিন গাৰ্গতকৈ আধা কামো কৰা নাই। জুবিন গাৰ্গে এতিয়ালৈকে 35,000তকৈ বেছি গান গাইছে। অৰিজিত সিঙেতো কিজানি এতিয়ালৈকে 20,000 গানো গোৱা নাই। মোৰ ডাউট আছে 20,000 গাইছেনে গোৱা নাই, মোৰ ডাউটে আছে। আৰু জুবিন গাৰ্গে এতিয়ালৈকে 45টাতকৈ বেছি ভাষাত গান গাইছে। অৰিজিত সিঙেতো কিজানি 10টাও গোৱা নাই, মোৰ ডাউট। তো গতিকে আপোনাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গে পদ্মশ্ৰী সন্মান বা পদ্মবিভূষণ বা পদ্মভূষণ বা ভাৰতৰত্ন পাবলৈ আৰু কি কৰাটো আপোনালোকে বিচাৰে? জুবিন গাৰ্গে কেতিয়াও কোৱা নাই যে মোক আপোনালোকে এৱাৰ্ড দিয়ক বা কিবা দিয়ক, তেওঁ কেতিয়াও কোৱা নাই। কিন্তু আমি বিচাৰোঁ, আমি এজন অনুৰাগী হিচাপে তেওঁ প্ৰকৃত সন্মান পোৱাটো বিচাৰোঁ, আৰু নাপালে মানে দুখ লাগে। ইমান বছৰ হৈ গ'ল, ইমান দিন কাম কৰিলে তেখেতে, কিন্তু তেখেতে উপযুক্ত সন্মান পোৱা নাই। এতিয়া আপোনালোকে মৰাৰ পিছত দিম বুলি ভাবি আছে, নে আপোনালোকে দিবই খোজা নাই, মই সেইটো মানে বুজি পোৱা নাই। ভূপেন হাজৰিকাদেৱকো আপোনালোকে সেইটোৱে কৰিলে, তেখেতে মৰাৰ পিছত আপোনালোকে ভাৰতৰত্ন দিলে। মৰাৰ পিছত একচুৱেলি দি লাভ নাই। মৰাৰ পিছত মানুহ এজনক এৱাৰ্ড দি কিনে একো লাভ নাই। জীয়াই থাকোঁতেই মানে দিব লগা সন্মানখিনি দিব লাগে বুলি মই ভাবোঁ। কাৰণ শচীন তেণ্ডুলকাৰে 24 বছৰ ক্ৰিকেট খেলি ভাৰতৰত্ন পালে। সেই হিচাপেতো জুবিন গাৰ্গে 30 বছৰ কামেই কৰিলে ন অসমত। তেওঁ অসমক ভাল পায় কাৰণে তেওঁ বলিউড এৰি গুচি আহিছে। আপোনালোকে চিন্তা কৰক, সেইটো কিমান ডাঙৰ কথা। বলিউডত থাকিলে আজি তেওঁ কোটিপতি হ'ব পাৰিলে হয়, কিন্তু তেওঁ হোৱা নাই। কিহৰ কাৰণে? তেওঁ একমাত্ৰ অসমক ভাল পায় কাৰণে তেওঁ মানে বলিউডত নাথাকিলে। তেওঁ নিজে কৈছে যে মই বলিউড নিজ ইচ্ছামতে এৰি গুচি আহিছোঁ, তাত মই ষ্ট্ৰাগল নকৰোঁ। মুম্বাইত মই ৰুটি বিস্কুট খাই ষ্ট্ৰাগল নকৰোঁ, মই যি ষ্ট্ৰাগল কৰিম অসমত কৰিম। তেনেকুৱা এগৰাকী মানুহক আপোনালোকে যদি উপযুক্ত সময়ত উপযুক্ত সন্মান নিদিয়ে, আমি একচুৱেলি অনুৰাগী হিচাপে দুখ পাওঁ। জুবিন গাৰ্গে আজি 10 বছৰ আগতেই পাব লাগিছিল ভাৰতৰত্ন, আপোনালোকে কিয় দিয়া নাই সেই বস্তুটো মই বুজি পোৱা নাই। আৰু আমাৰ এটা প্ৰব্লেম আছে, মানে মৰাৰ পিছত এৱাৰ্ডটো দি কিনে ভাল পায়। এইটো কিহৰ কাৰণে হয় নাজানো। হয়তো আপোনালোকে মানুহজন কিমান শয্যাশায়ী হ'ব পাৰে সেইটো ৰূপটো চাই থাকিবলৈ ভাল পায় নেকি, মোৰতো সেইটোৱে ডাউট হয়। গতিকে মই অসম চৰকাৰ বা ভাৰত চৰকাৰক এটা অনুৰোধ জনাওঁ যে তেখেতক উপযুক্ত সময়ত উপযুক্ত সন্মান দিয়ক, নহ'লে দিয়াই নিদিয়াই একেই হ'ব। মৰাৰ পিছত সন্মান দি লাভ নাই। গতিকে আপোনালোকেতো বাকী চব দিলে, খেলৰ বস্তুখিনি আপোনালোকে দিলে। ৰবিচন্দ্ৰন অশ্বিনে পাই গ'ল, তেওঁ পদ্মশ্ৰী সন্মান পালে, অৰিজিত সিঙে পালে। তো অৰিজিত সিঙতকৈ জুবিন গাৰ্গে কিনো কম কাম কৰিছে? তেওঁ বেছিহে কাম কৰিছে। তেওঁ একচুৱেলি কেতিয়াবাই পাব লাগিছিল, কিন্তু আপোনালোকে কিয় দিয়া নাই সেইটো মই বুজি পোৱা নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা কওঁ যে জুবিন গাৰ্গে আৰু কি কাম কৰিব বাকী আছে, সেই বস্তুটো আপুনি সংবাদ মাধ্যমত জনাই দিয়ক যে এইখিনি কাম জুবিন গাৰ্গে কৰিলে, আমি তেখেতক উপযুক্ত সন্মান দিম। তেতিয়াহে তাৰমানে আমি ধৰিব পাৰিম। কাৰণ প্ৰত্যেক বছৰে অসমৰ পৰা বেলেগে এই পদ্মভূষণ, পদ্মবিভূষণ এইবিলাক পাই থাকে, কিন্তু জুবিন দাই নাপায়। এইটো জুবিন দাই কিহৰ কাৰণে পোৱা নাই সেই বস্তুটো আমাক লাগে। তাৰমানে মই অনুৰাগী হিচাপে কৈছোঁ দেই। কালি আপোনাৰ নিউজ লাইভৰ সাংবাদিক সুনীল বৰা ডাঙৰীয়ায়ো এটা ভিডিঅ' বনাইছে জুবিন গাৰ্গে কিয় মানে এতিয়ালৈকে উপযুক্ত সন্মান পোৱা নাই। ভিডিঅ'টো দেখি মোৰো বেয়া লাগিছে বাৰু, তেওঁ কেতিয়াবাই পাব লাগিছিল। কিছুমানে
কিছুমানে থাৰ্ড ক্লাছ কমেণ্ট কৰিছে বাৰু, সিহঁতৰ একো কাম বন নাই, সিহঁতে খালি কমেণ্ট কৰাতে বিজি হৈ থাকে। সিহঁতে অসমৰ কাৰণে একো কৰিব নোৱাৰে, খালি ভালটো কমেণ্ট কৰিব পাৰে, ভালটো কমেণ্ট কৰাৰ বাহিৰে সিহঁতে একো কৰিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই এটা অনুৰোধ জনাম, আপোনাৰতো ফেভাৰেট ছিংগাৰ হয় জুবিন গাৰ্গ, আপুনি নিজে কৈছে আই এম জুবিন ফেন। তো গতিকে যিহেতু আপোনাৰ ফেভাৰেট ছিংগাৰ হয় জুবিন গাৰ্গ, তেখেতক আপুনি এটলিষ্ট পদ্মভূষণ বা পদ্মবিভূষণ সেইটো দিব লাগে। ভাৰতৰত্নটো তেওঁ পাবই, ভাৰতৰত্ন পাব। মইতো একচুৱেলি অস্কাৰ পোৱালৈকে বাট চাই আছোঁ, তেখেতে অস্কাৰ পাওক, সেইটো মোৰ মানে আশা। অস্কাৰ পোৱাৰ পিছতহে আমাৰ বেছি ভাল লাগিব। কিন্তু ভাৰতৰ পৰা একচুৱেলি যিখিনি সন্মান পাব লাগে সেইখিনি সন্মান দিয়াটো উচিত, কাৰণ মৰাৰ পিছত সন্মান দি একো লাভ নাই। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।